বৰটুকুলা 1 নম্বৰ টেবুলত কি বিল হ'ল? মালিক 1 নম্বৰ কাউণ্টাৰত ৰসগোল্লা 2টা, লাল চাহ 1 কাপ আৰু ভজা বুট 5 টকা। ৰসগোল্লাটো ডাঙৰটো দিলি নে নিগনি পোৱালিটো সমান দিলি? মালিক মই নিগনি পোৱালিটো দিলোঁ, নিগনি পোৱালিটো। তাহলে ৰসগোল্লাটো 5 টকা। দাদা বিল কিমান হ'ল? বাইদেউ আপোনাৰ বিলটো 15 টকা হ'ল। গুগল পে হ'ব নেকি? গুগল পে বাইদেউ আপুনি 15 টকা খাই আপুনি গুগল পে কৰিব লৈছে? কি উঠেহে গুগল পে নাই, আমি গুগল পে কৰোঁ। মোৰ ওচৰত খুচুৰা নাইচোন। লওক এইটো বেছিকৈ দিছোঁ দাম। বৰটুকুলা 5 টকা বস্তু বিকিবি 10 টকা ভাঙিবি, এনেকে হলে কেনেকে মোৰ ঘৰ সংসাৰ চলিব? এইখন দোকানৰ পৰা মোৰ ঘৰ 2 টকা খাই পিনে দোকানখন চলি পিনে মই সংসাৰখন চলাই আছো। তই এনেকে বস্তু ভাঙিলে মোৰ কেনেকে চলিব? যা যা, এই কাষ্টমাৰ আহিছে, কাষ্টমাৰ চাগে যা। বৰটুকুলা এই গৰম চিঙৰা আছে নে? আছে আছে আছে। চাহ খাব ন? ককাইদেউ এয়া চিঙৰা দেই আপোনাৰ। বৰ ঠাণ্ডা হ'ল চিঙৰাটো, বৰ ঠাণ্ডা। গৰম চিঙৰা নাই নেকি? ইয়াতে গৰম। ককাইদেউ এইটো ৰাতিপুৱা বনোৱা আছিলে চিঙৰা। বাৰু মই লৈ আনিছো দিয়ক। তাতকে গৰম নাই? এয়া লওক দে, এয়া গৰম চাই এতিয়া বনোৱা ককাইদেউ। এতিয়া বনোৱা ন? ঠাণ্ডা এইটো ইয়াতে গৰম নাই নেকি? ইয়াতে গৰম নাই নেকি? কি চিঙৰা বাই বাই আনি আছে? ককাইদেউ ইয়াতকে গৰম আৰু আমাৰ মালিক আছে।